বিয়া ঘৰত শাক কাটিছো, কচু শাক কাটিছো, অমিতা, আলু, মই নাম হয় তাৰপিছত কৈছো মই সকলোৱে লগ লাগি শাক কাটিছো। হৈছে বিয়া ঘৰত। সেয়া ল'বলৈ হা সকলোকে নমস্কাৰ জনাইছোঁ। আশা ৰাখিছোঁ সকলোৱে ভালে আছে আৰু আমাৰো ভালে। সকলোলৈ মৰম জনাই মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি বিয়া খালোঁ, তুলনীয়া বিয়া, আমাৰ ঘৰৰে ছোৱালী, নাতিনী ছোৱালী বিয়া আছিলে, বিয়া খালোঁগৈ। তাৰ অলপ ভিডিঅ' কৰি থৈছোঁ, আপোনালোকৰ ভিডিঅ'টি আগবঢ়াব লৈছোঁ। বেবী খেলি আছে, বাইক লগত সেয়া কান্দিছে। আৰু আমাৰ গাঁৱত তুলনীয়া বিয়া নীতি নিয়ম কেনেকুৱা কি, আখৈ ভজা, বেৰি বনোৱা তেনেকুৱা দেখুৱাম বুলি ভাবিছিলোঁ। গাটো সেইকেইটাত বৰ ভাল নাছিলে, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আজি কালি বিয়া খালোঁ, তাৰহে অলপ ভিডিঅ' কৰি থোৱা আছে। বেবী হাই, বেবী হাই কৈ দিয়া, পৰিবা। বেবী বেলুন লৈ খেলি আছে, বাইকহঁতে স্কুলৰ পৰা পালেহি, খেলি আছে বাইকহঁতৰ লগত। এইফালে বেলুন দলিয়াই দিব, আকৌ তুলি দিব লাগে তাক। সেয়া দুদিনমানৰ কাৰণেহে দিছে। আমি বিয়া ঘৰত আছোঁ দেই, এতিয়া শাক কাটি আছোঁ, বিয়া ঘৰত শাক কাটিছোঁ, আপোনালোকক দেখাইছোঁ। এয়া কচু কাটি আছে দাইলত দিবলৈ, ইফালে আলু, পটল, এইফালে অমিতা গুচাই আছে। অমিতা কিহত দিব কৈ দিয়ক। অমিতা দাইলত দিব। আমাৰ ভতিজাটো ছোৱালীজনী বিয়া, শ্ৰীমতী পূজা গগৈ, আমাৰ নাতিনী। মোৰ নাতিনী হয়। ৰাইজে খাবলৈ আমি শাক দি আছোঁ। এইফালে বেলুন লগাব লৈছে। আমি পানী তুলিবলৈ আহিলোঁ, দেখাম আপোনালোকক। গংগা জলানো গৈ ৰাম আৰু জলানো গৈ কাষীহে, গংগা জলে আনি আইদেউ গা ধুৱাও গৈ, ঐ ৰাম আইদেউ কৰিছোঁ হুচিহে, জলানো গয়া জলানো গৈ, ঐ ৰাম আৰু আনো গৈ কাষীহে, গংগা জলে আনি আইদেউ গা ধুৱাও গৈ, ঐ ৰাম আইদেউ কৰি থুচিহে, থুপি তৰা আইদেউ মাকে পানী তোলে, নাচে অপেচৰা, আগফালে চাং নয়ে পাছ পিলে ঢৌ, হৰি মোৰ গংগা জলানো গৈ কাষী। নোৱাব লাগিব নহয় মই ন পানী কাটিছে দেই। ঠিক আছে।
আমি পানী তুলিবলৈ আহিলোঁ। আমাৰ গাঁৱত আগতে দেৰিকৈ পানী তোলে বা দেৰিকৈ গা ধুৱে। আজিকালি শাক কুটিবলৈ আহোঁতে মানুহ সকলো আহে ৰাইজ, আৰু পানী তোলা হয়, শাক কুটাও হয়, এইফালে কইনা গা ধুৱাই থৈ যোৱা হয়। সোনকালে আজিকালি সজাই পৰাই থোৱা হয় কইনাক। বাহেঁতি তামোল কাটিব আহিলে। এফালে পাছফালে আহিলোঁ, ৰান্ধনী ঘৰলৈ আহিলোঁ। ৰান্ধনীসকলে ভাত ৰান্ধি আছে, দেখুৱাইছোঁ আপোনালোকক। এইফালে বনাই আছে নিৰামিষ। এফালে পটল মজা দেখিয়ে পূৰা টেষ্টি হৈ যাব। এইফালে বনাই আছে মাছ বনাই আছে, আৰু এইফালে বেঙেনা কাটি থোৱা আছে, আৰু এইফালে মনুষ্কা কি বনাই আছে কৈ দিয়া। মই এইটো মাছ বনাইছোঁ। মাছ বনাইছে, আৰু এইফালে বিলাহী মাছ, এইফালে আৰু এইফালে আছে, আৰু এইফালে মাংসও আছে কাটি থোৱা। এইফালে মাছ বনাইছে, মাংস, আৰু এইফালে জলকীয়া কাটি আছোঁ কৈ দি। হাতত পুৰি গৈছে একেবাৰে, ইমানে পুৰিছে, চবে ভয়তে পলালে। ময়ে কাটি আছো, ময়ে ভয় দেখা জলকীয়া ভয় নালাগে ন। তাৰপিছত এইফালে এইফালে কচু দালি বনাবৰ কাৰণে ৰান্ধি আছে, আৰু এইফালে কইনা দেউতাক, আৰু চবকে তুলি দেখাই থৈছোঁ দেই। বিয়া খাবলৈ অহা আলহীসকলক দেখাই দিছোঁ দেই। এইফালে বাইকে দিবলৈ আহে যে এইফালে
খাবলৈ আহিলোঁ বিয়া খাবলৈ ব্যস্ত ন ব্যস্ত ব্যস্ত তামোল চালি দি আছোঁ এইফালে এনাই কয় ন মাকৰ মাহীয়েক আৰু এইফালে সকলো ব্যস্ত মাহীয়েকে ইফালে হেৰি ন পুৰা ব্যস্ত সকলো ব্যস্ত এইফালে আলহী পুৰা ব্যস্ত হৈ আছে নাই খেদা এইফালে চাহ বনাই আছে এইফালে হাঁহ কৈ দিয়া আৰু এইফালে এইয়া চাহ দি আছে আঁতৰিনীয়েক দুইগৰাকী লগ খাই লৈছে পূৰা চাহ দি আছে মই এতিয়া একাপ খাই ল'ম আৰু এইফালে বেটিয়ে মোবাইল চাই আছে এইফালে এগৰাকী বাই আছে পলালে তাই আমাৰ বাইদেউহঁতে পূৰা শৰাই খাই আছে আৰু নচাই আছে পূৰা বিয়ানাম গাইছে বিহুনাম গাইছে কইনাক আমাৰ বাইদেউহঁতে শৰাই খাইছে আৰু শৰাই দিয়া মানুহক পূৰা নচুৱাইছে পূৰা বিহু কৰি আছে কইনাগৰাকী ওচৰৰ পৰা দেখাইছোঁ এইফালে আমাৰ কইনা মামীয়ে কয় বিয়া খাব আহিলা বিয়া খাব আহিলোঁ মই যোৱাকালি আহিলোঁ কালি মোৰ তেল দিয়া খালোঁ আৰু আজি বিয়া খাম বিয়া খাই যাম বেটা মামীয়ে কয় বিয়া খাব আহিছে আমাৰ বিয়াত অলপ নিয়ম আছে আপোনালোকক দেখাইছোঁ নিয়ম ফটো শ্বুট কৰি থকা ল'ৰাকেইজনক দেখাইছোঁ এয়া কেমেৰামেন এইফালে বিহু গাই গাই বিয়ানাম গাই গাই ভাগৰি গৈছে চাহ খাই গৈছে চাহ খাই গৈছে এইফালে আৰু এগৰাকী মাহীয়েক পূজা মাহীয়েক দেখাই দিছোঁ নাই কৈ দিয়া বহি থকা ৰাইজক দেখাইছোঁ আৰু ন বিয়া খাবলৈ অহা এইফালে খানা খাই আছে দিছা পুৰা দবাই দিছানে নক'বা দেই দবাইছা গৰম যাবলৈ হ'ল এইফালে বাইক ভনীক দুদিন লগতে খাই আছোঁ দেই এইফালে বাইক ভনীক দুই লগতে খাই আছোঁ দেই আমি খাই যা খাই লোৱা ঠিককৈ খাই লোৱা দেই লোৱা পূৰা খাই লোৱা পূৰা খাই
এই আলহী দেখুৱাই দিছোঁ দেই বিয়া খাবলৈ অহা আলহী দেখুৱাইছোঁ এইফালে আমাৰ নাতি ওলালেহি দেই নাতি আহিলে এয়া শিখা নাতি পাইছে দেই দেখা দিছে তুমিও ধৰি পিনি এনেকৈ তুলি দিবা হাতখনে দিয়া ভিডিঅ' কৰি আহি আছোঁ আৰু যাওঁগৈ যে এতিয়া এইফালে আলহী উলিয়াই থৈ যাওঁ এইফালে উলিয়াই থৈ আহিছোঁ আলহী আহিছে বিয়া খাই ঘৰলৈ ঘূৰিলোঁ আহি আছোঁ আজি ভিডিঅ'টি সিমানতে সমাপ্ত কৰোঁ বাই বাই কৈ দিয়া বাই বাই এইফালে ধৰিতি বাই বাই এইফালে ওলোৱা নাই অঁ এইফালে আম হৈছে বাই বাই আমাৰ বেবী বাই বাই কৈছে বেবী বাই বাই কৈ দিয়া আকৌ বাই বাই কৈ দিয়া